Hello guys, welcome back to my channel Horror Explorer Assamese. So guys, The Conjuring Universe series-or আজি তৃতীয় এপিসোডত লাষ্ট মুভিৰ প্ৰাসংগিকতা অনুসৰি আজি মই আপোনালোকৰ আগত এনাবেল মুভিৰ এক্সপ্লেনেশ্যন লৈ আহিছোঁ। যদি আপোনালোকে এতিয়ালৈ এই সিৰিজৰ ফাৰ্ষ্ট এণ্ড ছেকেণ্ড এপিসোড চোৱা নাই তেনেহ'লে মোৰ ডেছক্ৰিপশ্যনত যায় দ্য কনজুৰিং আৰু এনাবেল ক্ৰিয়েশ্যন মুভিৰ এক্সপ্লেনেশ্যন চাব পাৰে। তো বেছি দেৰি নকৰি Let's start explanation. তো মুভিখনৰ আৰম্ভণিত এনাবেল ক্ৰিয়েশ্যন মুভিৰ এণ্ডিঙৰ পৰা আৰম্ভ হয়। প্ৰথমে মিয়া আৰু জন নামৰ কাপল এটাই মিষ্টাৰ এণ্ড মিছেছ হিগিন্সৰ লগত চাৰ্চত বহি প্ৰেয়াৰ কৰি আছিল। মিয়া 9 মান্থ প্ৰেগনেণ্ট আছিল। সিহঁতৰ কথা বতৰাত আমি গম পাওঁ মিষ্টাৰ এণ্ড মিছেছ হিগিন্সৰ ছোৱালী এনাবেল 2 বছৰ আগতে কাৰোবাৰ লগত পলাই যায় এতিয়ালৈ খবৰ পোৱা নাই। সেইবাবে সিহঁতে সদায় দুখ মনে থাকে। জনে মিয়াক বহুত মৰম কৰে আৰু যিহেতু সিহঁতৰ জীৱনত এটা নতুন সদস্য আহিব জনে আহিবলগীয়া বেবীটোৰ কাৰণে সদায় নতুন নতুন পুতলা এটা আনে আৰু সেইদিনা সি লৈ আহে এনাবেল ডল। মিয়া এনাবেল ডলটোক দেখি খুব পচন্দ কৰে আৰু তাইক ধুনীয়াকৈ সজাই থয়। কিন্তু সেইদিনা ৰাতি মিষ্টাৰ এণ্ড মিছেছ হিগিন্সৰ জীয়ৰী এনাবেলে তাইৰ বয়ফ্ৰেণ্ডৰ লগত আহি মিষ্টাৰ এণ্ড মিছেছ হিগিন্সক বহুত বেয়াকৈ মাৰি পেলায়। এতিয়া কথাটো হ'ল মিষ্টাৰ এণ্ড মিছেছ হিগিন্সৰ জীয়ৰী এনাবেলে নিজৰ মাক দেউতাকক মাৰা কাৰণ কি? এনাবেলে আচলতে কোন হয়? এই দলটোৰ লগত তাইৰ সম্পৰ্ক কি? এই সকলো প্ৰশ্নৰ উত্তৰ মোৰ লাষ্ট ভিডিঅ' এনাবেল ক্ৰিয়েশ্যনত পাই যাব। তাৰপিছত সিহঁতৰ চিঞৰত মিয়াই সাৰ পাই উঠে। তাই জনক উঠাই হিগিন্সৰ ঘৰৰ পৰা চিঞৰ শুনা পাইছে বুলি কয়। তেতিয়া জনে হিগিন্সৰ ঘৰত চাব যায় আৰু সি তেজেৰে লুতুৰি পুতুৰি হৈ ওলাই আহি মিয়াক সোনকালে পুলিচক ফোন কৰিব দিয়ে। মিয়াই সোনকালে ঘৰৰ ভিতৰত যায় পুলিচক ফোন কৰে। কিন্তু তেতিয়া তাইৰ পিছফালে আমি এনাবেলক থিয় হৈ থকা দেখোঁ। মিয়াই এনাবেলক দেখি খুব ভয় খায়। এইফালে তাইৰ পিছফালে এনাবেলৰ বয়ফ্ৰেণ্ডে চাকুখন তাইৰ পেটৰ ভিতৰত সোমাই দিয়ে। তেতিয়া জনে আহি সিহঁতৰ পৰা মিয়াক বচাব চেষ্টা কৰে। সিহঁত দুটাই মিলি জনক মাৰিবহে ওলাইছিল। সেইখিনি সময়ত পুলিচ আহি পায় আৰু এনাবেলৰ বয়ফ্ৰেণ্ডক এনকাউণ্টাৰ কৰি মাৰি পেলায়। সেই দেখি এনাবেলে এনাবেল দলটো লৈ ৰুম এটাত সোমাই নিজে নিজৰ গল কাটি নিজক মাৰি পেলায়। মিয়াক ততালিকে হস্পিটেলত লৈ যায় কিন্তু তাই আৰু তাইৰ বাচ্চাটো ঠিকে আছিল। তাৰপিছত তাইক জনে পুনৰ ঘৰলৈ লৈ আহে। তাই এই ইনচিডেণ্টটোৰ পিছত মানসিকভাৱে ভাগি পৰিছিল। প্ৰথমে তাই জনক এনাবেল দলটো তাইৰ পৰা আঁতৰ কৰিব কয়। জনেও কৈ এনাবেল দলটো ডাষ্টবিনত পেলাই থৈ আহে। তাৰপিছত সিহঁতৰ ঘৰত CID এটা আহে আৰু হিগিন্স ফেমিলিৰ ডেথ কেছৰ ইনভেষ্টিগেশ্যন কৰি সিহঁতক বহুত প্ৰশ্ন কৰে। সিহঁতৰ ঘৰত এতিয়া পেৰানৰ্মেল এক্টিভিটি হ'ব ধৰিছিল। একদিন মিয়াই টিভি চাই থাকোঁতে গেছ অট'মেটিক অন হৈ সকলো জ্বলিব ধৰে। মিয়াই যেতিয়া পাকঘৰত যাই দেখা পায় তাই ভয় খাই পলাব চেষ্টা কৰে। কিন্তু এনাবেলৰ এভিল স্পিৰিটটোৱে ওলোটাই তাইক ভিতৰৰ ফালেহে টানি থাকে। সেই সময়তে ওচৰ চুবুৰীয়াই আহি পায় আৰু মিয়াক ততালিকে পুনৰ হস্পিটেললৈ লৈ যায়। কিন্তু এইবাৰ বেড নিউজৰ সলনি গুড নিউজ এটাহে আছিল। মিয়াই সেই সময়তে ছোৱালী বেবী এটা জন্ম দিছিল আৰু সিহঁতে তাইৰ নাম লিয়া ৰাখে। মিয়াই জনক কয় মই আৰু সেই ঘৰটোত থাকিব নোৱাৰোঁ। তাত এতিয়া এভিল এণ্টিটিয়ে বাস লৈছে। প্লিজ আমি এই ঘৰটো এৰি এটা নতুন ঘৰত শ্বিফ্ট হওঁ ব'লা। জনে মিয়াৰ কথাখিনি ৰেচপেক্ট কৰি সিহঁতে নতুন ঘৰ এটাত শ্বিফ্ট হয়। এতিয়া সকলো লাহে লাহে ঠিক হ'ব ধৰে। কিন্তু যেতিয়া সিহঁতে নতুন ঘৰটোত সামগ্ৰীবিলাক ওলাব ধৰে এনাবেল দলটো আৰু সিহঁতৰ মাজত আহি পায়। জনে এইবাৰ পুনৰ বাহিৰত পেলাই নিব খোজোতে মিয়াই এইবাৰ মানা কৰে। কয় এইটো এতিয়া এটা সামান্য দল একো নহয়, এইটোক এতিয়া ইয়াতে থাকিব দিয়া। মিয়াই তাইৰ বেবীটোক এদিনাখন বাহিৰত ফুৰাব লৈ যায়। তেতিয়া মিয়াই এভলিন নামৰ তিৰোতা এজনী লগ পায়। তাইৰ বুক ষ্টল এখন আছিল। এভলিনে মিয়াৰ লগত ধুনীয়াকৈ কথা পাতে আৰু সিহঁত দুজনীৰ মাজত ফ্ৰেণ্ডশ্বিপ হয়। ৰাতি মিয়াই ডিনাৰ কৰি থাকোঁতে ন'টিছ কৰে কোনোবা সৰু ছোৱালীয়ে সিহঁতৰ ঘৰত ইফালৰ পৰা সিফালে ঘূৰি আছে। তাৰপিছত সেই ছোৱালীজনী এনাবেলৰ ৰূপ লৈ তাইক মাৰিব আহি নোহোৱা হৈ যায়। মিয়াই ভয়তে ক'ব নোৱাৰা হৈ যায় আৰু জন অহাৰ লগে লগে তাই জনৰ লগত চাৰ্চৰ পিছ এজনৰ তাত যায়। প্ৰিছজনে সিহঁতক সাহস দি সিহঁতৰ ঘৰটোত যাই চাব বুলি কয়। পিছদিনা ৰাতি মিয়াই এইবাৰ ষ্ট'ৰ ৰুমত যাওঁতে লিয়াৰ কানা শব্দ পায়। সেই দেখি তাই আগবাঢ়ি চাব যাওঁতে পিশাচ এটাই তাইৰ হাতত ধৰি চিন এটা বহাই দিয়ে। তাই পিশাচটোৰ পৰা পলাব চেষ্টা কৰে কিন্তু পিশাচটোই
তাইৰ পিছে পিছে আহি থাকে। তাই পলাই পলাই চিৰিৰে গৈ কিবাকে ঘৰৰ ভিতৰত সোমায়। তেতিয়া পিকাচটোও নোহোৱা হৈ যায়। ৰাতিপুৱা উঠি তাই দেখে সেই চিনটো নিজক নিজে নোহোৱা হৈ আছে। তাই এইবাৰ ডিটেক্টিভজনক ফোন কৰি ঘৰত আহিব কয়। ডিটেক্টিভজনে আহি কয় এনাবেলে এটা গ্ৰুপত সোমাইছিল যিয়ে ভগৱানক নামানি পিকাচক সিহঁতৰ দেৱতা বুলি মানে। সেই আদেশ অনুসৰি সিহঁতে নিৰ্দোষী মানুহৰ বলি দি দেৱতাৰ প্ৰতি নিজৰ ভক্তি দেখুৱায় আৰু শেষত গৈ নিজে নিজৰ বলি দি নিজক পিকাচৰ আগত ছেক্ৰিফাইচ কৰি দিয়ে। এইবিলাক শুনি মিয়াই আৰু ভয় খায়। তাই এভলিনৰ বুক ষ্টলত গৈ তাত পিকাচৰ বিষয়ে থকা কিতাপখন পঢ়িব ওলাওঁতে এভলিনে আহি তাইক সোধে। তাই কয় মই কেইদিনমানৰ পৰা আমাৰ ঘৰত পেৰানৰ্মেল এক্টিভিটি ফিল কৰি আছোঁ। মোৰ বহুত ভয় লাগি আছে। তেতিয়া এভলিন আৰু মিয়াই সিহঁতৰ ঘৰত যায় কিতাপখন পঢ়ি গম পায় পিকাচৰ কিবা ৰিচুৱেল এটাত নিৰ্দোষী আত্মাৰ প্ৰয়োজন হয়। আৰু হয়তো চাগে এনাবেলৰ এভিল স্পিৰিটে লিয়াৰ আত্মাটো নিব বিচাৰিছে। এভলিন আৰু মিয়াই ডিছকাশ্যন কৰি থাকোঁতে এভলিনৰ হাতত কটা চিন এটা দেখে। এভলিনে কয় যেতিয়া মোৰ ছোৱালী মৃত্যু হৈছিল মোৰ জীয়াৰ ইচ্ছা একেবাৰে নাছিল। সেইবাবে মই নিজক নিজে মাৰিব চেষ্টা কৰিছিলোঁ। কিন্তু তাইৰ আত্মাই আহি কৈছিল এতিয়া সময় হোৱা নাই, মোৰ ওচৰত আহিব। তাৰপিছত এভলিন যোৱাৰ পিছত মিয়াই আৰু ভালকৈ ৰিচাৰ্চ কৰিব ধৰে। তাই ৰিচাৰ্চ কৰি থাকোঁতে ভিতৰৰ ৰুমৰ পৰা কিবা শব্দ পাই চাব যায় দেখে ভিতৰৰ ৰুমটোত একো নাছিল। তেতিয়া দৰ্জাবিলাক বন্ধ হৈ যায় আৰু বাহিৰৰ পৰা লিয়াৰ কন্দা শব্দ পায়। তাই দৰ্জাৰ তলৰ ফাকেৰে চাই দেখে ডাঙৰ ডাঙৰ কিতাপবিলাক লিয়াৰ কাষত পৰি আছে আৰু কোনোবাই কয় মোক তোৰ আত্মাটো লাগে। এইখিনি কৈ এনাবেল দলটো তাইৰ আগত আহি যায়। তাৰপিছত তাইক কিবাকে দৰ্জাখন খুলি লিয়াক কোলাত লৈ পলাব ওলাওঁতে পিছফালে এনাবেল দলটোই নিজক নিজে থিয় হৈ ওপৰলৈ উৰিব ধৰে। মিয়া আৰু লিয়াই এই দেখি ভয় খাই চিঞৰিব ধৰে। সেইখিনি সময়তে জনে আহি পাই দেখে ঘৰৰ বস্তুবিলাক য'তে ত'তে পৰি আছে আৰু লিয়াই জোৰে জোৰে কান্দি আছে। সিহঁতে এইবাৰ জোৰ কৰি প্ৰিছজনক সিহঁতৰ ঘৰত মাতে। প্ৰিছজনে আহি এনাবেল দলটোক চাই সেই দলটোক পবিত্ৰ কৰিবৰ কাৰণে লগত লৈ যাম বুলি কয়। তেওঁ গাড়ীৰ ভিতৰত বহুৱাই এনাবেল দলটোক চাৰ্চত লৈ যায়। সেইখিনি সময়ত বহুত পেৰানৰ্মেল এক্টিভিটি হয়, যেনে গাড়ীৰ ভিতৰত মিউজিক বক্স নিজক নিজে বাজি উঠে। লগতে তাৰ পৰা কোনোবাই কয় প্ৰিছজন আৰু আমাৰ মাজত এতিয়া নাই। তেওঁ ডাইভাৰ্ট নোহোৱাকৈ চাৰ্চত যাই পায়। তেওঁ সোমাব ওলাওঁতে মন কৰে কোনোবাই তেওঁক পিছফালৰ পৰা চাই আছে আৰু সেইটো বেলেগ নহয় এনাবেলৰ এভিল স্পিৰিট হয়। তেওঁ লগ চাৰ্চৰ ভিতৰত সোমাব খোজে কিন্তু তেতিয়া তেওঁক এভিল শক্তিৰে চিটিকাই বহুত দূৰলৈ পেলাই দিয়ে। জনে নিউজটো শুনি ততালিকে ফাদাৰক চাব হস্পিটেলত যায়। জনে যাই দেখে ফাদাৰৰ অৱস্থা বহুত বেয়া হৈ আছে। ফাদাৰে কয় সেই পিকাচটো বহুত শক্তিশালী হয়। তাৰ লক্ষ্য হ'ল এটাই নিৰ্দোষী আত্মাক লগত লৈ যোৱা। জনে তেতিয়াই কয় আমি এতিয়া আমাৰ সন্তান লিয়াক সেই পিকাচটোৰ পৰা বচাওঁ কেনেকে। তেতিয়া ফাদাৰে অলপ আচৰিত হৈ কয় লিয়া তোমাক কোনে ক'লে সেই পিকাচটোক লিয়াৰ আত্মা লাগে বুলি। যেতিয়ালৈকে মানুহ এটাই নিজক নিজে সেই পিকাচটোক নিজৰ আত্মা সমৰ্পণ কৰি নিদিয়ে সেই পিকাচটোই তেওঁৰ আত্মা লগত লৈ যাব নোৱাৰে। লিয়া এতিয়া বহুত সৰু, তাই কথাই ক'ব নোৱাৰে। সেই পিকাচটোক লিয়াই নিজৰ আত্মা যাচি দিব কেনেকৈ, এইটো অসম্ভৱ। তেতিয়া জন আৰু ফাদাৰে বুজি পায় একচুৱেলি লিয়াৰ সুযোগ লৈ পিকাচটোই মিয়াৰ দ্বাৰা নিজৰ আত্মা যাচি দিব কৈ মিয়াৰ আত্মাটো লগত নিব বিচাৰিছে। জনে লগ মিয়ালৈ ফোন কৰে কিন্তু পিকাচটোই এভিল শক্তিৰে সিহঁতৰ মাজত কথা হ'ব নিদিয়ে। তাৰপিছত পেৰানৰ্মেল এক্টিভিটি আৰম্ভ হয় আৰু এভলিনক সেই পিকাচটোই চিটিকাই ঘৰৰ বাহিৰ কৰি দিয়ে। এতিয়া লিয়া আৰু মিয়া ঘৰত অকলে আছিল। মিয়াই লিয়াক ক'তো বিচাৰি নাপায়। তেতিয়া সেই পিকাচটোই তাৰে সুযোগ লৈ কয় যদি লিয়া বাচি থকা বিচাৰিছা তেনেহ'লে তোৰ আত্মাটো মোক যাচি দি। এইটো কৈ খিৰিকীখন খুলি তাৰ পৰা জঁপিয়াব দিয়ে। মিয়াই সেইখিনি সময়ত আউট অফ কণ্ট্ৰল হৈ লিয়াৰ জীৱনৰ বাবে নিজক ছেক্ৰিফাইচ কৰিব ওলায়। কিন্তু তেতিয়া জনো আহি পায় আৰু তাইক ৰখাব চেষ্টা কৰে কিন্তু তাই একো নুশুনি জঁপিয়াব চেষ্টা কৰোঁতে জনে কিবাকে ধৰি তাইক ভিতৰৰ পিনে টানি আনে। সেইখিনি সময়ত এভলিনো আহি পায় আৰু তাই কয় মই জানো এইবিলাক কেনেকৈ ঠিক কৰিব পাৰি। মোৰ ছোৱালীয়ে যি কৈছিল মই মৰা উচিত টাইম অহা নাই। আচলতে তাই আজিৰ দিনটোৰ কাৰণে মোক মৰিব দিয়া নাছিল। এইটো কৈ এনাবেলে দলটোক লগত লৈ খিৰিকীৰে জঁপিয়াই মৰি যায়। এতিয়া যিহেতু সেই পিকাচটোই এটা নিৰ্দোষী আত্মা পাই গৈছিল গতিকে পিকাচটোই এভলিনৰ আত্মা লগত লৈ তাৰ পৰা গুচি যায় আৰু এইপিনে সিহঁতে লিয়াক বিচাৰি পায় আৰু সিহঁতৰ লগত সকলো ঠিক হৈ যায়।
মুভিখনৰ এণ্ডিং চিনত দোকান এখনত এনাবেলে দলটোক দেখা পাওঁ আৰু তিৰোতা এজনীয়ে দলটো কিনি নিজৰ নাৰ্ছ জীয়েকক গিফ্ট দিব বুলি কয় আৰু মুভিখন ইয়াত খতম হৈ যায়। তো গাইজ এনাবেল মুভিৰ এক্সপ্লেনেশ্যনটো চাই কেনেকুৱা লাগিল? ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। মই দ্য কনজুৰিং ইউনিভাৰ্ছৰ নেক্সট এপিছ'ডত এনাবেল কামছ হোমৰ এক্সপ্লেনেশ্যন লৈ আহিম, য'ত এতিয়া এনাবেল দলটো নাৰ্ছকেইটাৰ হাতত পৰাৰ পিছত সিহঁতৰ লগত কি হ'ল। তো গাইজ তেতিয়ালৈকে গুড বাই, টেক কেয়াৰ, অহা ভিডিঅ'ত লগ পাম।